আজি আমাৰ অলমোষ্ট লাষ্ট ডে। আজি আমাৰ লাষ্ট ডে। কাইলৈ আৰু এটা চিন হয়তো হ'ব পাৰে, কিন্তু আপুনি মই নাথাকিম। আমাৰ লাষ্ট ডে। এতিয়া আমাৰ ইয়াত শ্বুটিং চলি আছে। শ্বুটিং হোৱা নাই এতিয়ালৈকে, মেকআপ চলি আছে। ৰাজা আছে, আমাৰ নিতুল থেংকছ আছে, আমাৰ প্ৰডিউচাৰ বাইদেউ ইয়াতে আছে। আৰু এইফালে আমাৰ কেমেৰাত আছে আমাৰ হিৰইন অনিন্দিতা বা। আমি আছোঁ বৰ্তমান গীতা মন্দিৰত। এয়া আমাৰ মাজত পলদা আছে। পলদা ক'ত হেৰালে? পলদা কওক আপোনাৰ বিশেষ অনুভৱ। আজি আমাৰ লাষ্ট ডে। আমি ছবিখন কৰি আজি আৰু শেষ হ'ব আৰু বেয়াও লাগিছে আৰু এটা খুব সুন্দৰ এটা কাম কৰিলোঁ। ছবিখন ভালটো হৈছেই আৰু লগতে ইয়াত কাম কৰা গোটেই আৰ্টিষ্টখিনি, টেকনিচিয়ানখিনি আমি চব এটা পৰিয়ালৰ নিচিনাকৈ আৰু খুব মনৰ ফূৰ্তিত কাম কৰিলোঁ। বিশেষকৈ আমাৰ দুটামান জাৰ্ণি বৰ ফূৰ্তি কৰিলোঁ। নামফাকে গ'লোঁ, যোৰহাট গ'লোঁ। সেইবোৰ মানে বহুত বছৰৰ মূৰত এনেকৈ জাৰ্ণি কৰি এনেকৈ টিম হিচাপে গৈ বিৰাট ফূৰ্তি লাগিলে। আৰু ইয়াৰ পিছত আমি পিকনিক যাম। ইয়াৰ পিছত আমাৰ পিকনিক আছে। এইফালে শ্বুটিং চলি আছে, আমি গৈ আছোঁ। অথনি কৈছিলোঁ আজি আমাৰ লাষ্ট শ্বুটিং আৰু আগবেলা হৈ গ'ল। এতিয়া আমি আহি পাইছোঁহি শ্ৰদ্ধাঞ্জলি কামত। আমাৰ লাষ্ট চিনলৈ আমি আগবাঢ়িছোঁ লাষ্ট শ্বুটিঙত। আৰু এতিয়া মেকআপ ৰিটাচ কৰি আছোঁ আৰু ইয়াতে আহি পাইছেহি লাষ্ট ডে শ্বুটিং। পাৰ্থ আহি পাইছেহি এতিয়া। এতিয়ালৈকে দেখুওৱা নাই, দেখাম মই। এয়া আমাৰ ষ্টেজ ৰেডি। মিনাদা, তাৰপিছত হেল্ল'। এয়া আমাৰ দীপক দা ষ্টেজত ৰৈ লাইটিং চাই আছে। আমাৰ ষ্টেজ ইজ অল ছেট এণ্ড অল ৰেডি। আৰু আমাৰ কেমেৰা পাৰ্চনৰ ওচৰত আহিছোঁ। লাষ্ট ডে, লাষ্ট চিন পাইছোঁহি। চ' কেনেকুৱা লাগি আছে নৱদা? এয়া আমাৰ নৱদা এনজয় কৰি আছোঁ আৰু ভালকৈ শেষ হ'বলৈ গৈ আছে। চ' ফাইনেলি আহি পাইছোঁহি আমি আমাৰ লাষ্ট চিনলৈ। এইটো আমাৰ নিতুল। চবেই কৈ আছোঁ নিতুলে মেকআপ কৰাৰ লগতে আমাৰ বেণ্ডটোতো আছে নিতুল। ইয়াতে দেখা পাব পিছত বাহিবাদক হিচাপে। মানুহ আহি গোট খাইছেহি। আমাৰ অলমষ্ট চব ৰেডি হৈ আছে।